বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। বড়োসকলৰ খুব ভাল এটা আইটেম বাথন বনোৱা হ'ব। এইটো বিশেষকৈ ট্ৰাইবেল সকলে বনায় আৰু খুব সোৱাদ লাগে ভাতৰ, বিশেষকৈ ভাতৰ লগত খোৱাৰ কাৰণে। আজি বনোৱা হ'ব কেঁকোৰাৰ বাথন। কেঁকোৰা দেখা গৈছে যে পাৰ হৈ আছে, বৰ্ডাৰ ক্ৰছ কৰি আছে। এটা বনাব আৰু সৰু কেঁকোৰা আছে, ডাঙৰ আছে ৰঙা ৰঙা। দাদা এতিয়া বনাব। এতিয়া আপোনালোকৰ আগত আমি দেখুৱাম কেঁকোৰা বাথন কেনেদৰে প্ৰস্তুত কৰা হয়। প্ৰথমতে কেঁকোৰা ভৰিকেইডাল ছিঙি ল'ব লাগিব আৰু তাৰপিছতে এইটো ভালদৰে ধুই লৈ সকলোবোৰ ৰেডি কৰি ল'ব লাগিব। প্ৰথমতে কেৰাহীত তেল অলপ গৰম কৰি ল'ব আৰু তাৰপিছতে শুকান জলকীয়াবোৰ প্ৰায় ৩-৪টা ভালদৰে ভাজি ল'ব। ইয়াৰ লগতে আপুনি কেঁচা জলকীয়াও ভাজি ল'ব পাৰে আৰু সোৱাদৰ বাবে কেঁচা জলকীয়াটো ভাজি ল'লে খুবেই ধুনীয়া লাগে। কেঁচা জলকীয়াকেইটা ভাজি লওঁ, আদা টুকুৰা ভাজি লৈ ভালদৰে লৰাই ভাজিব লাগে আৰু তাৰপিছত এই জলকীয়াখিনি উঠাই থওঁ আৰু এইবাৰ কেৰাহীত অকণমান তেল আৰু দি লৈ ল'ব আগতে। তেল বেছিকৈ লাগে, গৰম কৰি ল'ম আৰু ভালদৰে ধুই থোৱা কেঁকোৰা কেইটা আমি কেৰাহীত দি ভালদৰে ভাজি ল'ম। কেঁকোৰাকেইটা এটা মন কৰিব লাগিব যাতে ভিতৰলৈকে কেঁকোৰাটো সিজি যায়, যাতে পেষ্ট বনাওঁতে কেঁকোৰাখিনি পেষ্ট বনাওঁতে সুবিধা হয়। অকণমান নিমখ সোৱাদ অনুযায়ী, অকণমান হালধি দি ভালদৰে ভাজি ল'ব। ট্ৰাইবেলসকলৰ বিশেষ আহাৰ হিচাপে আহাৰৰ লগতে চাটনি খাই জুতি পায়। কেঁকোৰাৰ চাটনি অতি সহজভাৱে বনাই উঠিব পাৰি বাবে আজি আপোনালোকৰ আগত এই শিকোৱা আনিছোঁ ছেগমেণ্টটো। আপুনি পিঁয়াজখিনিও ভাজি ল'ব আৰু ৰঙচুৱা পৰালৈকে ভাজিব আৰু চাই ল'ব যাতে কেঁকোৰাকেইটাও ভালদৰে ভাজা হয়। আৰু তাৰপিছতে কেঁকোৰাখিনি ভালদৰে ভাজা হোৱাৰ পিছত আমি পৰৱৰ্তী কেঁকোৰাখিনি আমি তুলি লৈ ৰাতিপুৱা পানী কেঁকোৰা চাটনি ভাজি লোৱা হৈছে। তাৰপিছত এইটো জলকীয়া হ'ব। পিঁয়াজ আৰু কেঁকোৰাখিনি ভালদৰে ভাজি লোৱাৰ পিছত বটিবলৈ ই প্ৰস্তুত হৈ গৈছে। মই প্ৰথমতে ইয়াৰে বাকলিবিলাক ওলাই লওঁ, কাৰণ বাকলিৰ সোৱাদ কিছু আচুতীয়া হয় আৰু অলপ খহটা ধৰণৰ থাকি যায়। গতিকে আমি এইটো বাকলিটো চেলাই লৈ ভিতৰৰ অংশটো দিম, তলৰ অংশটো, আৰু তাৰপিছত আমি ইয়াতে গোটেইখিনি ঢালি লৈ আমি লাহে লাহেকৈ এইটো বটি যাম। চাওক কেনেদৰে এইটো প্ৰস্তুত হয়।
অতি সহজভাৱে আমি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ। ট্ৰাইবেলসকলৰ অতি প্ৰিয় চাটনিৰ ভিতৰত এই কেঁকোৰা চাটনিটো আহে। গতিকে আহকচোন কেতিয়াবা আমিও নিজৰ খাদ্য সম্ভাৰৰ ভিতৰত অতি জুতি লগা এই কেঁকোৰা চাটনিটো সোৱাদ লৈ চাওঁ। মিহিকে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কৰি শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেদৰে আমি বহু ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে যদি আপোনালোকৰ কিবা ছাজেশ্যন থাকে নিশ্চয় ইনবক্সত আমালৈ ছাজেষ্ট কৰিব, যাতে ভাল ভাল ভিডিঅ' আপোনালোকলৈ আমি লৈ আনিব পাৰোঁ। আজিৰ এই ভিডিঅ'টোত আমি বিশেষভাৱে কেঁকোৰা চাটনি বনাই দেখুৱালোঁ, যিটো ট্ৰাইবেল ফুডৰ ভিতৰত পৰে আৰু খুব সোৱাদ লগা, বিশেষকৈ ভাতৰ লগত খোৱা ৰাতিপুৱাৰ সময়ত, দুপৰীয়া সময়ত বা ৰাতিও ট্ৰাইবেল হওক বিশেষভাৱে এই খাদ্য সম্ভাৰৰ লগত জুতি। ধন্যবাদ বন্ধুসকল। আমি পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে, ধন্যবাদ।